মা আহিছে, আশীৰ্বাদ কৰিব মা। আপুনি বাৰু নিজেই বেগবোৰ কিয় আনিলে মা? মোক কোৱা হ'লেই হয়। আপুনি মাত্ৰ 6 মাহৰ কাৰণে কিয় আহিছে? এবছৰমান থাকি যাব পাৰিলে হয়। আপুনি যে গুচি যাব সেই কথাটো ভাবি মোৰ ইমান বেয়া লাগিছে নহয়। মই সদায় এনেকৈয়ে থাকোঁ। নাই নাই, গৰম উঠিলেও কোনো কথা নাই। মই যে এইবোৰ জিন্স টপ একেবাৰেই পিন্ধিব নোৱাৰোঁ মা। আপোনাৰ ল'ৰা মোৰ পতি পৰমেশ্বৰ, তেওঁতো দিনটো অফিচতেই থাকে। সেইকাৰণে তেওঁৰ ফটোখন মই এনেকৈ লগত লৈ থাকোঁ, যাতে মিনিটে মিনিটে মই সেৱা কৰি থাকিব পাৰোঁ। ঘৰ চাফা কৰাটো মোৰ আদতেই, সেইকাৰণে মই কোনো কাম কৰা মানুহেই ৰখা নাই। নিজ হাতেৰে চাফা নকৰিলে মোৰ যে মনটো একেবাৰে ভালেই নালাগে। তেখেত আহিবলৈ হৈছে মা। তেখেতে গা ধুবলৈ মই পানী গৰম কৰোঁগৈ। মোৰ হাতেৰে গৰম কৰা পানীৰে গা ধুলেহে তেওঁ শান্তি পায়। অভ্যাস হৈ গ'ল যে আচলতে। নাই নাই মা, কাম কৰোঁতেও মই মোৰ উৰণিখন খহিবলৈ নিদিওঁ, নহ'লে মানুহে কি ক'ব? মা, মই ৰাতিপুৱা 3-4 বজাত উঠি যাম। আপুনি কিন্তু যিমান দেৰিলৈকে মন যায় সিমান দেৰিলৈকে শুই থাকিব। মই কিন্তু দেৰিলৈকে শুব নোৱাৰোঁ নহয় মা, মানে মোৰ অভ্যাস নাই যে। নাই নাই মা, আমাৰ এখেতক কিন্তু মই পাকঘৰত সোমাবলৈ দিব নোৱাৰোঁ দেই। মানে সপ্তাহটোৰ 6 দিনে অফিচত বহি বহি কটাই যে, দেওবাৰ দিনটোহে পায়। সেই দিনটোতো যদি পাকঘৰতে লাগিবলৈ হয় কেনেকৈ হ'ব কওকচোন মা? আপোনাৰ এই বোৱাৰী আছে, এই বোৱাৰীয়ে সকলো কামেই কৰি দিব। আপুনি চাগে মোক বেয়াই পাইছে ন? ঘৰৰ কামবোৰ কৰি থাকোঁতে আজি মই এখেতৰ জাঙিয়া গেঞ্জি ধুবলৈ পাহৰিয়ে থাকিলোঁ। ইম্পৰ্টেণ্ট কামবোৰ সদায়ে পাহৰি যাওঁ। মা, আজিৰ পৰা আৰু কেতিয়াও তেনেকুৱা নহয়। আপুনি মোক মাফ কৰি দিব মা, আপুনি মোক মাফ কৰি দিব।